অন্যতম মেম্বাৰ পূজাই ইয়াত চাউল ধুই আছে, বহুত কষ্ট কৰিছে। এফালে চাই দিয়ক। অঁ, এয়া আমাৰ খানাৰ অন্যতম মেম্বাৰ, বিশেষ আকৰ্ষণ এয়া মইনা, মানে ওৰফে বাসুদেৱ। এইটো ড্ৰেছটো অকণমান দেখুৱাই দিয়ক আপোনাৰ। ৱাও নাইচ, গৰমত এয়া তেখেতে নতুনকৈ ডিজাইন কৰিছে, ভাল লাগিছে ভাল লাগিছে। ইয়াৰ লগতে আমাৰ কৌশিক ডাঙৰীয়া, আৰু এই খানাটোত মেইন কথা সকলোতকৈ ডাঙৰ মই, গোটেইখিনি মোতকৈ সৰু। এয়া আৰু এজন আহিছে হাত চাপৰি মাৰি মাৰি। এয়া যিহেতু আমি বনৰ মাজত খাইছোঁ, গতিকে সাপৰ ভয়ত এয়া হাত চাপৰি মাৰি মাৰি অহা হৈছে। এয়া জ্যোতিষ ডাঙৰীয়া, বহুত কষ্টৰ মূৰত আমাৰ জুইকুৰা জ্বলিছে, বহুত কষ্টৰ মূৰত জ্বলিছে। এয়া এই ছোৱালীজনী অশেষ কষ্টৰ মূৰত তেওঁ জ্বলাইছে, হেৰিটো ভাল লাগিছে মোক। বাকী এয়া সৰু সৰু ল'ৰা ছোৱালী মোবাইল পিটিকাত ব্যস্ত। এয়া এয়া আমাৰ মইনা ভাত, মানে মাংস বনাইছিলে আমাৰ পূজা, মানে কৰিণা বৰা, কিন্তু এতিয়া ভাত বনাইছে আমাৰ বাসুদেৱ ওৰফে মইনা বৰা। আৰু এয়া আমাৰ মিঠু, এয়া অল ৰাউণ্ডাৰ, মানে চব মাংস কটাৰ পৰা আদি কৰিলৈকে সকলো আমাৰ এখেতে কৰিছে। कौन है ये लोग कहां से आते हैं? এয়া আমাৰ খাবলৈ সময় হৈ গ'ল। এয়া পূজাই আমাৰ হেৰি কৰি আছে, তেওঁ সেয়া ঘৰলৈ নিবলৈ এয়া কৰি আছে। এয়া আমাৰ এয়া আমি খানা ইয়াত পূজাহঁতৰ ঘৰলৈ। কিবা লাগিব নেকি? মাংস অকণ দে। খকে যাব বুলি এইফালে গমেই নাপায়। এই তলৰ পৰা ওপৰলৈ মোক কৰিবই পৰা নাই। কিবা এটা কৈ দিয়া। মজা মজা। তুমি কিবা ক'বা? উশাহ পোৱা খাই পেলাই উঠিব নোৱাৰা হ'ল। চাওঁ পেটি চাওঁ, পেটি চাওঁ, দাঙি পেটি লাগি দে, পেটি দাঙি দিয়া এইডাল।